हेलो बंधुসকল मैं आज आको এটা নতুন ভিডিও বনাব গৈ আছো ভিডিওটো হল ফেসবুক একাউন্ট কেনেকৈ ডিলিট কৰে মোৰ ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু ভিডিওটো চাই যদি ভাল লাগে আপোনালোকে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব আৰু লগতে ঘণ্টিডাল বজাই দিব মই এতিয়া ফেসবুক একাউন্টটো অন কৰিম মই একচুয়ালি ফেসবুক লাইট হে চলাও মই আপোনালোকক ফেসবুক লাইটৰ পৰাই দেখুৱাম কেনেকৈ ফেসবুক একাউন্ট ডিলিট কৰে বলক বন্ধুসকল ইয়া চাক আপোনাৰ ফেসবুক একাউন্টটো অন হোৱাৰ পিছত এইটো সুকত চাক আছে তিনটা ডেছৰ নিচিনা আপোনালোকে এই তিনটা ডেছৰ ক্লিক কৰিব তিনটা ডেছৰ ক্লিক কৰাৰ পিছত এনেকৈ তল পিনে নামি যাব নামি যোৱাৰ পিছত আপোনালোকে ইয়াত চাব হেল্প আছে হেল্পত ক্লিক কৰিব হেল্পত ক্লিক কৰাৰ পিছত ইয়াত সাৰ্চ কৰিব ডিলিট ফেসবুক একাউন্ট ডিলিট ফেসবুক একাউন্ট মাৰাৰ পিছত আপোনালোকে ইয়াত সাৰ্চ কৰিব আপোনালোকে সাৰ্চ কৰিলে ইয়াত আপোনালোকে দেখা পাব how do I permanently delete my Facebook account ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে এনেকৈ তল পিনে যোৱাৰ পিছত কতো ক্লিক নকৰিব আপোনালোকে ইয়াত চাক ক্লিক হেয়াৰ আছে আপোনালোকে ইয়াত দেখি আছে ক্লিক হেয়াৰ বুলি এটা অপচন আছে ইয়াতে ক্লিক কৰিব ক্লিক হেয়াৰত ক্লিক কৰক ক্লিক হেয়াৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা দুটা অপচন আহিব এটা হল ডিএক্টিভেট একাউন্ট আনটো হল ডিলিট একাউন্ট যদি আপোনালোকে ডিএক্টিভেট কৰে একাউন্টটো ডিএক্টিভেট মানে হল আপোনালোকৰ কিবা প্ৰাইভেট বস্তু বা ফটো ভিডিও যদি কিছুদিনৰ কাৰণে আপোনালোকে যদি মানুহে নেদেখাকে ৰাখিব বিচাৰে বা আপোনাৰ একাউন্টটো কোনোবাই যদি ফেসবুকত সাৰ্চ কৰাৰ পিছত যদি আপোনাৰ একাউন্টটো মানুহে বিচাৰি নাপায় তেনেকৈ ৰাখিব বিচাৰে তেনেহলে ডিএক্টিভেট একাউন্টত ক্লিক কৰি কন্টিনিউ কৰিব আৰু ডিলিট একাউন্টত ক্লিক কৰিলে আপোনালোকৰ একাউন্টটো একেবাৰে পাৰ্মানেন্টলি ডিলিট হৈ যাব পাৰ্মানেন্টলি ডিলিট হলে আপোনাৰ একাউন্টটো কেতিয়াও অন নহয় 30 দিনৰ আগত যদি আপোনালোকে লগ আউট কৰে তেনেহলে আকৌ আপোনাৰ একাউন্টটো ঘূৰাই পাব যদি আপোনালোকে একাউন্টটো ডিলিট কৰিব বিচাৰে তেনেহলে ডিলিট একাউন্ট ইয়াতে ক্লিক কৰি কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ পিছত ইয়াত অপচন আছে কিছুমান যদি মেসেঞ্জাৰৰ কিবা এটা হেৰি থাকে ডিএক্টিভেট কৰিব মেসেজ হেৰি কৰিব পাৰিব ডিলিট কৰিব পাৰিব আৰু যদি আপোনালোকে কিবা ফটো বা ভিডিও ডাউনলোড কৰি ৰাখিব পাৰে ডাউনলোড ইনফোত ক্লিক কৰিব আৰু যদি আপোনালোকে একো নাৰাখে তেনেহলে ডিলিট একাউন্টত মাৰাৰ পিছত আপোনালোকৰ ইয়াত পাসপোৰ্ট দেখাব পাসপোৰ্ট মাৰাৰ লগে লগে আপোনালোকৰ পাসপোৰ্টটো মাৰাৰ পিছত আপোনালোকে কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ লগে লগে ইয়াত আপোনাৰ একাউন্টটো ডিলিট হৈ যাব 30 দিনৰ আফটাৰ 30 ডেট দা ডিলিশন প্ৰসেস চাক লিখাই আছে ইয়াত আপোনাৰ 30 দিনৰ আগত আপুনি যদি একাউন্টটো লগ আউট কৰে তো আপোনাৰ পুনৰাই ঘূৰাই পাব আৰু যদি আপুনি লগ আউট নকৰে আপোনাৰ একাউন্টটো 30 দিন পিছত একেবাৰে ডিলিট হৈ যাব ইয়াত চাক ডিলিট একাউন্ট মাৰাৰ পিছত আপোনাৰ একাউন্ট ডিলিট হৈ গ'ল আকৌ আপুনি 30 দিন পিছত একাউন্টটো ঘূৰাই পাব 30 দিনৰ ভিতৰত আপোনালোকে যদি লগ আউট কৰে